বিটিআৰৰ পৰ্বতজোৰাৰ দেৱীতোলাৰ শান্তিপুৰত দলং নিৰ্মাণ কৰিবলৈ ওলাই আহিল শ শ গাঁওবাসী। চাওক, এয়া হৈছে বিটিআৰৰ পৰ্বতজোৰাত বিটিআৰৰ শ্ৰী প্ৰমোদ বড়োৰ পৰিৱৰ্তনৰ নমুনা। চাওক, এয়া হৈছে প্ৰমোদ বড়ো ডাঙৰীয়া, আপোনাৰ যোৱা বিটিআৰৰ প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তন। প্ৰমোদ বড়ো ডাঙৰীয়া, আপুনি কৈছিল হাগ্ৰামা চৰকাৰক ঘাটাও, বিটিআৰ বাচাও। ঠিকেই, বিটিআৰবাসীয়ে বিদায় দিলে হাগ্ৰামাক, কিন্তু হেৰাল আপোনাৰ প্ৰতিশ্ৰুতি। প্ৰমোদ বড়ো ডাঙৰীয়া, আপুনি চাওক, এইখন হৈছে পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ দেৱীতোলা উন্নয়ন খণ্ডৰ শান্তিপুৰ। আজি এইখন দলং নিৰ্মাণ কৰিবলৈ ওলাই আহিল শ শ গাঁওবাসী। এই ৰাস্তা আৰু বাঁহৰ দলঙেৰে দৈনিক হেজাৰ হেজাৰ গাঁওবাসী আৰু স্কুল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ যাতায়াত কৰে। এতিয়া প্ৰশ্ন হয়, এইগৰাকী পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ MCLA মুনমুন ব্ৰহ্মই কি পদক্ষেপ হাতত লৈ সেয়া হ'ব সময়তে লক্ষণীয়। ৰাইজৰ অনুদানত কৰি আছো। এতিয়াতো কোনো MLA বা MP MCLA কোনোৱে না দেখে। আমাৰ আজি নতুন নহয়, কেইবা বছৰৰ পৰা এনেকুৱা কৰি আছোঁ। ৰাইজৰ শ্ৰম দানেৰে কামখন কৰি আছোঁ, দলংখন বনাই আছোঁ। ইয়াত যাতে স্কুল আছে, খুব যাতায়াতৰ অসুবিধা হয় বা চোৱা পোৱাত, সেইকাৰণে ৰাইজৰ পৰা এইখিনি কাম আমাকে কৰি আছোঁ। যদি কোনোবাই সহায় করে দিলে ভাল হ'ব আর কি। অঞ্চল কাজিগাঁও VCDCর অন্তর্গত, দেবতার শিবতির VCDCর অন্তর্গত, দেবীতলা VCDCর অন্তর্গত, সীমামুড়িয়া বর্ডার এরিয়ার জায়গা। কোনোবাই ইয়াত নাচায়। ইয়াতে একটা স্কুল আছে, ল'ৰা ছোৱালী অহা যোৱাৰ বিৰাট অসুবিধা হয়। সেইকাৰণে প্ৰতি বছৰেই আমরা লোকে রাইজৰ পৰা শ্ৰমদান দিয়ে দি বাঁহৰ ব্ৰিজ বনাই চলো আর কি। এইবাৰ অলপ ঘৰে ঘৰে পইচা অলপ কালেকশ্যন কৰি অলপ কাঠৰ দিবৰ কাৰণে যোজা চলাইছোঁ আর কি। কিন্তু আৰ্থিক দিয়ে সংকট, যদি কোনোবাই অলপ সহায় কৰে রাইজের কারণে ভাল হ'ব আর কি। দেখা গৈছে এইটো গরিপুর সমষ্টির মানে 24 নং গরিপুর সমষ্টি MLA কোনো অনুদান দিয়া নাই নেকি? দিছিল। হ্যাঁ, খুশির কথা কয় দিছে আর কি, পোস্ট দিছে আর এইডাল জজ দিছে MLA সাহেব। আছে রেভিনিউ পুলিশ আৰু কাজিগাঁও ৰভাপাৰা আছে, দেৱতাৰ খোভাতি আছে আৰু দেৱীতলা চতুৰ্থ খণ্ড 4খন ৰেভিনিউৰ VCDCৰো আহিছে। আমাৰ এই ব্ৰিজখন হৈ আছে। ল'ৰা ছোৱালীবিলাক স্কুলত যোৱা খুব অসুবিধাৰ কাৰণে আমি ৰাইজে অনুদান দি আমি এইখন ব্ৰিজ বনাই আছোঁ আৰু বাঁহৰ ব্ৰিজ বনাই চলি আছোঁ আৰু কি। এনেকুৱা অৱস্থা। চৰকাৰে কোনো ধৰণৰ সহায়ৰ হাত আগবঢ়োৱা নাই? চৰকাৰে দিয়া নাই, কিন্তু আমাৰ বিধায়ক নিজানুৰ ৰহমান সেই দিছিল, গছকেইটা দিছে আৰু এই চিৰিকেইটা দিছে ব্ৰিজৰ পৰা, এইখিনি দিছে। বাকী সব ৰাইজৰ পৰা বৰংগনি উঠাই আমি কৰি আছোঁ। চৰকাৰক কি ক'ব বিচাৰে আপোনালোকে? চৰকাৰক আমি কওঁ যে ভৱিষ্যতে যাতে আমাৰ এইফালে পকা কৰি ব্ৰিজখন বনাই যায়, সেইকাৰণে আমি অনুৰোধ কৰোঁ। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট এণ্ড টাইম।